চেনেল মই আজি আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছোঁ সেইটো হৈছে মাছৰ টেঙা ঢেকীয়া শাকৰ সৈতে আজি আমি দুপৰীয়া সময়ত মাছ আৰু ঢেকীয়াৰ টেঙা জোল এখন বনাব বিচাৰিছোঁ সেইটো আপোনালোকৰ ওচৰত অকণমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ কেনেকৈ বনাইছোঁ একেবাৰে সহজ চাওকচোন প্ৰথমে মই অলপ মচুৰ দালি লৈছোঁ অলপ মচুৰ দালি আৰু ঢেকীয়া চাওকচোন ঢেকীয়া আৰু মচুৰ দালি পানী আৰু ইয়াত অলপ নিমখ দিছোঁ নিমখ দিয়াৰ পাছত মই এইটো প্ৰেছাৰ কুকাৰত ঢাকনাখন মাৰি এইটো মই হুইচেল মাৰিব দিম এইটো গেছত মই ইয়াত হুইচেল মাৰিব দিছোঁ আৰু ইফালে মই মাছখিনি ভাজি লম এতিয়া মই অলপ মিঠাতেল দিছোঁ মাছ ভাজিবৰ কাৰণে তেলখিনি ভালকৈ পকিব দিছোঁ প্ৰেছাৰ কুকাৰটো বন্ধ কৰি দিলোঁ ঠাণ্ডা হ'ব দিছোঁ এতিয়া ইফালে চাহু বনাই আছোঁ অলপ পাঁচফোৰণ দিছোঁ কেঁচা জলকীয়া দুটামান দিম অলপ হালধি দিম এতিয়া দালিখিনি দি দিছোঁ দালিখিনি অকণমান উতল আহিলে মানে আমি মাছখিনি পেলাই দিম মাছখিনি মই পুৰাকৈ ভজা নাই অলপ আধা আধা ভাজিছোঁ মাছখিনি মই দি দিছোঁ ইয়াতে মই ইয়াত নেমুৰ ৰস হয় টেঙা হ'বৰ কাৰণে অলপ নেমুৰ ৰস দি দিছোঁ এতিয়া মই ঢাকনাখন মাৰি দিম এয়া মাছৰ টেঙা জোল উতলি আছে ঢেকীয়াৰ সৈতে হৈ গৈছে আৰু এই মাছৰ জোল হৈ গৈছে এতিয়া আমি এটা বাচনত আহিব এয়া হৈছে ঢেকীয়া মাছৰ আৰু মচুৰ দালিৰ টেঙা আঞ্জা ৰেচিপিটো কমেণ্ট বক্সত জনাব আকৌ লগ পাম ইন মাই নেক্সট ভিডিঅ'